खुलुमबाय रायजोफोर थारैनो मोनद' हारिया एसटिखौ मोनमारसिगोन नामा? दिनै पार्लियामेन्टआव एजिपि दोलोनि एमपि रबिन्द्र प्रसाद बैस'आ मोनद' हारिनो एसटि होनांगौ होननानै दाबि दैखांदों। थारैनो मोनद' हारिया एसटि मोननांगौब्लाथ' जोंनि थाखानाय एक्जिस्टिं ट्राइबेलफोरा बिराद गिदिर खहायाथ' जाखासिगोन नङा होमबा रायजोफोर? नोंथांमोना नायनानै लादो पार्लियामेन्टआवहाय एजिपि दोलोनि एमपि रबिन्द्र प्रसाद बैस'नि दाबि दैखांनायखौ। Here today, on behalf of people of Assam, on behalf of my party, Assam Gana Parishad, and my party president, Atul Bora, supporting demand by the sixth community of Assam, Thai, Ahom, Moran, Motak, Kush, Sutia, Kush, Sutia, West India, Tea community, to Gelket, scheduled Assam. This community is indigenous tribe of Assam, and they have the soil of the soil. Their demand is justified, so I am supporting their demand. I like to request to Gelket for these six communities of Assam. In the year 1968, sorry ma'am, excuse me. In the year 1968, কাৰ্বি আংলঙৰ এজন সচেতন নাগৰিক হিচাপে এজন সমাজকৰ্মী হিচাপে এটা কথা স্পষ্ট কৰিব বিচাৰিছো, যদিহে সেই 6 জনগোষ্ঠীয় লোকসকলক সেই জনজাতিকৰণ বিচৰা যদি এছটি যদি এওঁলোকক যদি গান কৰে, সেই কাৰ্বি বা ডিমাচা বা ইয়াত যিমানখিনি এক্সিষ্টিং জনগোষ্ঠীয় লোকসকলৰ যিটো প্ৰাপ্য অধিকাৰটো কাঢ়ি লৈ পেলাই যদিহে এওঁলোকক যদি দি দিয়ে, সেইটোত বিটিচিত যিটো আমি ঘটনা দেখিছোঁ, বিটিচিত যিটো ভয়ানক যিটো পৰিস্থিতি আমি দেখিছোঁ, হয়তো কাৰ্বি আংলঙক ইয়াতকৈ ভয়ানক পৰিস্থিতি হয়তো কাৰ্বি আংলঙত হয়তো দেখিব পাৰে যদিহে অসম চৰকাৰে এইখিনি ক্ষেত্ৰত যদি গুৰুত্ব নিদিয়ে। আৰু দ্বিতীয় কথা এটা কথা ক'ব বিচাৰিছোঁ, কাৰ্বি আংলঙৰ পৰা বা গোটেই অসমত সেই বিষয়টো লৈ পেলাই চৰ্চা হৈ আছে বা প্ৰতিবাদ কৰিছে বা ৰাজপথ উত্তাল কৰিছে বিটিচি বা বিভিন্ন জিলাত হয়তো আমি দেখি আছো। এইখিনি ক্ষেত্ৰত যদিহে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যদি সঁচাকৈ যদি অসম চৰকাৰে যদি ট্ৰাইবেলসকলৰ এক্সিষ্টিং জনগোষ্ঠীয় লোকসকলৰ কথাটো যদি তেওঁলোকে বাদ দি পেলাই সেই 6 জনগোষ্ঠীয় লোকসকলক যদি তেওঁলোকে যদি সেই অধিকাৰখিনি গোটেইখিনি দি দিয়ে, তেনেহ'লে যদিহে তেওঁলোকক যদি এছটি গ্ৰাণ্ট কৰে, পৃথক সুৰক্ষাৰ বিপৰীতে যদিহে সেই 6 জনগোষ্ঠীয় লোকসকলক যদি সেই অধিকাৰ বা সেই শ্বেডুল ট্ৰাইবেল ষ্টেটাছ যদি গ্ৰাণ্ট কৰিব বিচাৰে বা দি দিয়ে, তেনেহ'লে কাৰ্বিৰ পৰা আৰম্ভ কৰি ডিমাচা, বড়ো, তিৱা যিমানখিনি আছে বা কাৰ্বিসকলক আমাক পৃথক ৰাজ্য দিয়ক, স্বায়ত্ব শাসন দিয়ক, আমাক আৰ্টিকল 244A নহয় আমাক ছেপাৰেট ষ্টেট দি দিয়ক, বড়োসকলক ছেপাৰেট ষ্টেট অৰ্থাৎ স্বায়ত্ব শাসন দিয়ক, ডিমাচাসকলক ছেপাৰেট ষ্টেট অৰ্থাৎ স্বায়ত্ব শাসন দিয়ক। সেইটোত আপোনালোকে কাক এছটি দিয়ে, কাক এছটিভি দিয়ে, কি XYZ দিয়ে, সেইটোত আমাৰ ফালৰ ক'বলগীয়া কথা একো নাই। যদি সঁচাকৈ যদি অসম চৰকাৰে যদি এইখিনি ক্ষেত্ৰত যদি আমাৰ কথা বা আমাৰ দাবীবোৰ যদি পূৰণ কৰিব নিবিচাৰে বা সেইখিনি ক্ষেত্ৰত নিজৰ সুৰক্ষা নিজৰ অস্তিত্বৰখিনি যিটো মাত মাতি থকা যদি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব নিবিচাৰে, তেনেহ'লে আমাক পৃথক ৰাজ্য দিয়ক, আমাক স্বায়ত্ব শাসন দিয়ক। আমাৰ তাৰ পাছত কাৰ্বি, বড়ো, ডিমাচা যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে, নিজৰ জীৱিকা নিজৰ সংস্থাপন নিজৰ যি হিচাপে আমি বসবাস কৰিম, সেই নিজৰ জীৱিকা সংস্থাপন গোটেইখিনি সেইটো আমি নিজে গোটেইখিনি বহন কৰিম, আমি সেই গোটেইখিনি সেইটো চোৱা চিতা কৰিম। সেইটো অসম চৰকাৰৰ পৰা চিন্তা কৰিবলগীয়া কোনো কথা কোনোই তাত নাথাকে। সেইকাৰণে বাৰম্বাৰ কৈছোঁ, পুনৰ কৈছোঁ, যদিহে অসম চৰকাৰে যদি আমাৰ অধিকাৰবোৰ যিটো আমি দাবী কৰিছোঁ, সেই CC2I হওক বা অসমত যিমানখিনি জনগোষ্ঠীয় লোকসকল যিটো প্ৰতিবাদ কৰিছে সেই 6 জনগোষ্ঠীয় জনজাতিকৰণ কৰা বিষয়টো লৈ পেলাই, তাৰ পাছত যদি অসম চৰকাৰে যদি জানি বুজি যদি সেই অধিকাৰ জনগোষ্ঠীয় লোকৰ অধিকাৰ যদি আন কাৰোবাক যদি সেই প্ৰাপ্য অধিকাৰ যদি দি দিয়ে, জনগোষ্ঠীয় লোকসকলক বড়ো, কাৰ্বি, ডিমাচাৰ পৰা আৰম্ভ কৰি পেলাই যিমানখিনি আছে পৃথক ৰাজ্য দিয়ক, স্বায়ত্ব শাসন দিয়ক।